তো হে গাইজ তো আপোনালোকে কেনে আছে তো নিশ্চয় ভালে আছে তো ময়ো ভালে আছোঁ মই মানে ইমানো ভালে নাই তো অলপমান বেয়া হয় বহুতে কষ্ট কৰি ক্লাছ 1ৰ পৰা ক্লাছ 10 গেলি পঢ়ি আনে তো মেট্ৰিক দিয়ে তো আমাৰ আজি মেট্ৰিকৰ ৰিজাল্ট দিলে তো আমিও ক্লাছ 1ৰ পৰা ক্লাছ 10 গেলি পঢ়ি আনে তো আজি কিবা কৰি মেট্ৰিকটো দি উঠিলোঁ তো মেট্ৰিকৰ ৰিজাল্টটো আজি 10:30 বজাত দিলে তো মেট্ৰিকৰ ৰিজাল্টটো আপোনালোকক শুনাই আছোঁ তো মানে ভালো হোৱা নাই ইমানো তো বেয়াও হোৱা নাই তো ভাল হোৱাই নাই বুলি ক'ব পাৰি তো টানিমুনি 3rd ডিভিজনত গৈছোঁ তো 3rd ডিভিজন টানিমুনি চুচৰি মুচৰি 3rd ডিভিজনত গৈছোঁ আৰু বাকীতো কালিতো কৈছিলে কালি কিবা বহুত ফেক আহিছিল কালি ৰাতি তো ইতিয়াতো ৰিজাল্টটো দি দিলে 10:30 বজাত তো প্ৰায় পাছ কৰিলোঁ টানিমুনি আৰু যোনে পাছ কৰি নাই তো তোমালোকে আফচোচ নকৰিব তো মানে সকলোৱে পঢ়ে তো সকলোৱে নপঢ়ে তো যিমানে যি পঢ়িছে তো মই অলপমান পঢ়িছোঁ তো মই অলপমান নম্বৰ পাইছোঁ তো কিছুমানে বেছিকৈ পঢ়িছে তো বেছিকৈ পাইছে আৰু কিছুমানে পঢ়া নাই তো সিহঁতে পোৱা নাই তো কষ্টটো কৰিবই লাগিব তো এইবাৰ কিবা হৈছে আপোনালোকৰ একো টেনশ্যন নাই তো নেক্সট টাইম দি দিয়ক তো পাছ কৰিব ভালকৈ পাছ কৰিব আশা আছে মোৰো তো বাকী আপোনালোকৰ আশীৰ্বাদতো কিবা কৰি টানিমুনি পাছ কৰিলোঁ তো এতিয়া ভিডিঅ' দিয়া নাছিল তো এতিয়া ধামাকা ভিডিঅ' দি থাকিম ভালকৈ তো প্ৰায় কোনে কিমান পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি মোক জনাব তো যোনে যি হৈছে আৰু তো যাৰ কম্পাৰ্টমেণ্টে নিশ্চয় দিবই লাগিব তো তাতে দি দিব আৰু যাৰ যি হৈছে আৰু আপোনালোকে নেক্সট টাইম ভালকৈ দি দিব তো ভালকৈ পঢ়িব আৰু তো কলেজতো নাম লিখিব হ'লে তো কলেজ যাব পৰা হৈ গ'লোঁ কি সৰু আছিলোঁ তো কেম ফটককৈ ডাঙৰ হৈ গ'লোঁ তো কেনেকৈ কলেজ যাব স্কুলৰ পৰা কলেজ তো প্ৰায় এতিয়া অলপমান ফুৰি আহোঁ তো আপোনালোককো অলপমান জেগা দেখাই দিওঁ ফুৰিব যাওঁ বলক এতিয়া ফুৰিব যাই আছোঁ তো আপোনালোকক কৈছোঁ তো ফুৰি আহোঁ বুলি তো মিন্ন ভাই আৰু মই ফুৰিব যাই আছোঁ ফুৰি আহোঁ বলকচোন গাইছ তো এয়া এনে ফুৰিব আহিলোঁ তো বলক তো ভিডিঅ'টো ইমান লম্বা নকৰিলোঁ তো এইখিনিতে ভিডিঅ' আছিল তো আপোনালোকে চাই ভাল লাগিলে কমেণ্ট এটা কৰি দিব আৰু যোনে ভাল নম্বৰ পাইছে যোনে পাছ কৰা নাই আৰু তো সেইকেইটাও কমেণ্ট কৰি দিব আপোনালোকে টেনশ্যন নল'ব গম পাইছেনে তো প্ৰায় ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব হ'ল আৰু তো আপোনালোকে যোনে ফেইল কৰিলে টেনশ্যন নল'ব আপোনালোকে ভালকৈ এইবাৰ পঢ়ক আৰু কম্পাৰ্টমেণ্ট নিশ্চয় আহি আছে তো তাতে দি লওক তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মিনিমাই কেনে হ'ল ভাল লাগছে বাকী ইটো জাষ্ট এটা শিক্ষাৰ পৰীক্ষা জীৱনৰ পৰীক্ষাটো বাকী আছে তো ইটোত যদি আপোনাক হাৰ মানি যায় জীৱনৰ পৰীক্ষা কেনেকৈ দিব একো নাই লাগি থাকক মিনিমাই বাকীটো বহুতখিনি ক'ব তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ তো বাই বাই